Hello guys, welcome back to my vlogs. ওলাই আহিলো মৰ্নিং ৱাকত। এইটো ফৰেষ্ট এৰিয়া হয়, বাছ এফালে এটা সৰু ৰাস্তা আছে, ইয়াত আহি ভাল লাগে কাৰণে অলপ মই আহোঁ ৰাতিপুৱা টাইমত কেতিয়াবা। ঠাইটো অলপ ঠাণ্ডা হয়, পৰিৱেশটো ইয়াত ঠাণ্ডা, এটা ভাল পৰিৱেশ আছে। আজি এটা বিশেষ কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব আছিলে। চেনেলটো যেতিয়া মই ষ্টাৰ্ট কৰিলোঁ, চেনেলটো ষ্টাৰ্ট কৰোঁতে মই লুপেন লিভেন ৰাখিছিলোঁ নাম। লুপেন লিভেন নামটো এটা চিন্তা কৰি ৰাখিছিলোঁ যে লুপেন লিভেনৰ মিনিংটো মই কৈ দিওঁ আচলতে। লুপেন লিভিনৰ মিনিংটো আছিলে লাইফ চাইকেলটো আমাৰ। ধৰি লওক এটা লুপত কেনেকৈ জীৱনশৈলীটো ঘূৰি থাকে আমাৰ, সেইটো আছিলে। মই এটা চিন্তা কৰি ৰাখিছিলোঁ চেনেলটোৰ নাম, কিন্তু বহুতে ক'লে যে চেনেলটো কেনেকুৱা নাম হয়, নাম ল'বলৈও অলপ মানে ভাল নহয়, ইমান মানে কমপ্লিকেটেড নাম হয় এইটো, আৰু এইটো নাম চেঞ্জ কৰি দিয়া ভাল হ'ব কিবা কিবি বহুতো কথা শুনিলোঁ মই, আৰু চেঞ্জ কৰিলোঁ নামটো। আৰু যেতিয়াই মই নামটো চেঞ্জ কৰি দিলোঁ, আৰু নামটো চেঞ্জ কৰি দিয়াৰ লগে লগে মোৰ ভিউজ এনেইতো নতুন চেনেল হয়, কিন্তু চেনেলটো চেঞ্জ কৰাৰ লগে লগে একদম ভিউজ নাহে হৈ গ'ল। মানে যোনকেইটা ছাবস্ক্ৰাইবাৰ আছিলে প্ৰথমতে ষ্টাৰ্টিঙত, তেতিয়ানো কিমান হ'ব, মোৰ 134 মান আছে কিজানি, 100 বুলি ধৰি ল'লোঁ। 100ৰ মানে 50%ও মানে মোৰ ছাবস্ক্ৰাইব কৰি থৈ দিয়াখিনিলে নটিফিকেশ্যন যোৱা নাই, মানে নটিফিকেশ্যন নোযোৱা হৈ গ'ল। আৰু চেনেলটোৰ নাম মই ৰাখি দিলোঁ গুড বয়। লুপেন লিভিনটো আঁতৰাই মই গুড বয় ৰাখি দিলোঁ চেনেলটোৰ নাম। আৰু মই ৰিলো দিলোঁ, ভিডিঅ'ও দিলোঁ, আৰু আপলোড কৰিলোঁ এটা ভিডিঅ', কিন্তু তাত মানে সেই ভিউজ হোৱা নাই। কাৰণ যোনকেইজনে ছাবস্ক্ৰাইব কৰি থৈছে মোৰ চেনেলটো, তেওঁলোকেও কৈছে, যোনবিলাক চিনি পাওঁ মই, চিনি পোৱা কেইজনেও কৈছে যে নটিফিকেশ্যন অহা নাই। তেওঁলোকৰ মুখৰ পৰা গম পাইছোঁ যে নটিফিকেশ্যন যোৱা নাই। নটিফিকেশ্যন নোযোৱাৰ কাৰণে মানে ভিউজটোও কম আহিছে। আৰু ইউটিউবেও যেতিয়াৰ পৰা নামটো চেঞ্জ কৰিলোঁ, ভিডিঅ'বিলাক পোষ্ট নকৰা হৈ গ'ল। আৰু ধৰি লওক মানে সেই আৰু ছাজেষ্ট নকৰে। আগতে আপলোড কৰোঁতে কমচে কম 100 ভিউজটো ওপৰত যায়, কমচে কম আধা ঘণ্টাৰ ভিতৰত। ষ্টাৰ্টিং কৰোঁতে যেতিয়া চেনেলটো ষ্টাৰ্ট কৰিছিলোঁ, আপলোড কৰোঁ ভিডিঅ' 100 ভিউজৰ ওপৰত যায়, তাৰপিছত ৰখি যায়, সেইটো ভিউজ নহা হৈ যায়, পিছত আকৌ এটা দুটাকৈ আহে। কিন্তু প্ৰথমতে সেনেকুৱা আছিলে, ঠিকেই গৈ আছিলে সেইটো হিচাপত, নতুন চেনেল হয়, বহুত পুৰণা চেনেলো নহয়। কিন্তু যেতিয়া নামটো চেঞ্জ কৰিলোঁ, তেতিয়াৰ পৰা চব মানে উল্টা হৈ গ'ল। আৰু লুপেন লিভিন চেনেলটোৰ নামটো কৰি দিলোঁ মই গুড বয়। সেই গুড বয় কৰাৰ পিছত মানে এই চব উল্টাবিলাক হৈ গ'ল। আৰু সেইকাৰণে মই এতিয়া ভাবিছোঁ, বাছ আপোনালোকক ক'বলৈ আহিলোঁ কথাটো যে সেইটো নামেই ঠিক আছিলে। মই বেলেগৰ কথা শুনি অলপ মানে চিন্তা কৰিলোঁ যে এইটো নামটো অলপ কমপ্লিকেটেড হয়, এইটো হ'লে মানে নাম মানুহে অলপ সুবিধা পাইছে, ধৰি লওক ভাল লগা, মানে নামটো কিবা চবৰে মানে মনত নৰয়, মানে তেনেকুৱা টাইপৰ আছিলে। মোৰ হিচাপত এইটো ঠিকে আছিলে। ভাবি পিনে মই চেনেলটোৰ নাম ৰাখিছিলোঁ, তাৰ মিনিং আছে। গুড বয় ৰাখি দিছোঁ পিছত চেনেলটোৰ নাম। সেইটো তাৰ একো বাছ এটা নাম হয়, বাছ মিনিং নাই একো তাৰ। লুপেন লিভিন এটা মিনিং আছে, সেইকাৰণে মই আকৌ লুপেন লিভিনে ৰাখি দিলোঁ চেনেলটোৰ নাম। মেইন কথা কি, যিটো আমি নিজে চিন্তা কৰোঁ সেইটো কাম কৰিব লাগে, লোকৰ চিন্তা দি কামটো কৰিব নালাগে। বিশেষকৈ যাৰ এক্সপিৰিয়েঞ্চ নাই তেওঁলোকৰ কথা শুনি পিনে এইটো কৰিব নালাগে। যিকোনো কাম, ধৰি লওক ইউটিউব বুলিয়ে নহয়, বেলেগ যিকোনো ক্ষেত্ৰতে যাৰ এক্সপিৰিয়েঞ্চ আছে তাৰ পৰা এক্সপিৰিয়েঞ্চ ল'ব লাগে। আৰু যাৰ এক্সপিৰিয়েঞ্চ নাই সিহঁতৰ কথা শুনি মানে সিহঁতৰ মগজেদি কাম কৰিব নালাগে, সদায় নিজৰ মগজেদি কাম কৰিব লাগে। এইটো কথাটো ভালকৈ বুজি গ'লোঁ। ঘপকেনে এটা বস্তু এটা ফ্ল'ত গৈ আছিলে, ঘপকেনে এটা বস্তু ডাউন হৈ গৈছে। যেতিয়াবা নামটো চেঞ্জ কৰি দিলোঁ মই, লুপেন লিভিনৰ ঠাইত মই গুড বয় কৰি দিলোঁ নামটো, তেতিয়াৰ পৰা পূৰা ভিউজ নহা হৈ গ'ল। মানে ধৰি লওক আধা ঘণ্টাত 100 ভিউজ আহি আছিলে, কিন্তু এতিয়া আধা ঘণ্টাত মোৰ ভাগৰ 3টা বা 7টা ভিউজ আহে, বেছিতকৈ বেছি 7টা ভিউজ আহে, তেনেকুৱা হৈ আছে। সেইকাৰণে মই আকৌ লুপেন লিভিন ৰাখি দিলোঁ চেনেলটোৰ নাম। আৰু গুড বয় বুলি যেতিয়া চেনেলটোৰ নাম ৰাখি দিয়া হ'ল, গুড বয় বুলি চেনেলটোৰ নাম ৰাখি দিয়াৰ পিছত বহুত দিন হৈ গ'ল, ভিডিঅ' আৰু ৰিল আপলোড কৰিলোঁ, ভিডিঅ' আপলোড কৰিলোঁ, কিন্তু মানে তাত চাৰ্চ কৰিলে মানে চাৰ্চত নাহে, চেনেলটো নেদেখুৱাই মোৰ। লুপেন লিভিন কৰি দিলোঁ, লুপেন লিভিন আকৌ কৰি দিয়াৰ পিছত এতিয়া চাৰ্চ কৰিলে মানে চাৰ্চত আহি যায়। কাৰণ এইটো চেনেলটোৰ নাম ৰাখোঁতে মই নিজে ভাবি লৈছোঁ যে এনেকৈ ৰাখিম, ইয়াৰ মিনিংটো এইটো, এটা মিনিং আছে নামটোৰ। সেইকাৰণে লুপেন লিভিন মানে থাকিব, লুপেন লিভিনে ফাইনেল। বাকী যাৰ যোনে বেয়া লাগে তাৰ সেইটো কথা বাদ দিছোঁ। কাৰোবাৰ বেয়া লাগিছে সেইটো কথাত নাযাওঁ, কাৰণ লোকৰ বেয়া লগাটো চালে নহ'ব। আমি নিজৰটো অলপ চাব লাগিব, নিজৰ মগজেদি। মেইন কথা, লোকৰ মগজেদি কাম কৰিলেতো ধোষা খাবলগীয়া হয়। সেইকাৰণে মোৰ আজি সেইটো অৱস্থা হৈ গৈছে। কাৰণ হ'ব, একো কথা নাই, নতুন চেনেল হয়, এনেও বহুত ভিউজ অহা নাছিলে, কিন্তু ষ্টাৰ্টিং চেনেল হিচাপে, মানে নতুন চেনেল হিচাপে ঠিকেই ভিউজ আহি আছিলে। তথাপিও এতিয়া উপায় নাই, আপোনালোকে অলপ ভিডিঅ'বিলাক প্লিজ শ্বেয়াৰ কৰি দিব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিছে যদি বেল আইকনটো দবাই ল'ব, কাৰণ নটিফিকেশ্যন যোৱা নাই। যোনবিলাকে ছাবস্ক্ৰাইব কৰি ৰাখিছে আৰু যোনবিলাকে ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। বেলেগৰ মগজেদি কেতিয়াও কাম নকৰিব। যদি কাৰোবাৰ এক্সপিৰিয়েঞ্চ আছে বহুতে, তাৰো মগজেদি আপুনি কাম নকৰিব, তাৰ পৰা বাছ আইডিয়াহে ল'ব। আৰু বেলেগটো কথা নকওঁৱে, যাৰ এক্সপিৰিয়েঞ্চ নাই সিহঁতি বহুত জ্ঞান দিয়ে, সেইটোতো আগৰ পৰাই আছে, এইবিলাক জানেই চবে।
আৰু যাৰ এক্সপিৰিয়েঞ্চ একদমেই নাই সিহঁতি আইডিয়া দিয়াত ভাল, জীৱনত যোনে একো কৰা নাই সিহঁতি বহুত আইডিয়া দিয়াত ভাল হয়। আৰু এই জীৱনত ফ্ৰেণ্ডৰ বহুত মহত্ব আছে। প্ৰতিটো মুহূৰ্ততে সুখত দুখত আমাক ফ্ৰেণ্ডে বহুত ছাপোৰ্ট কৰে, বহুত দৰকাৰ হয়। কিন্তু সকলোবোৰ ফ্ৰেণ্ড নহয়। মই কি কথা ক'ব বিচাৰিছোঁ যে কিছুমান ফ্ৰেণ্ড আছে, ধৰি লওক এতিয়া ধৰি লওক মই ভিডিঅ' বনাইছোঁ, ফৰ এক্সাম্পল ভিডিঅ' বনাইছোঁ, মোক ছাপোৰ্ট পূৰা কৰিছে, কিন্তু পিঠিৰ পিছত কিবা কিবি কৈছে, সেইটো এটা বেলেগ কথা। সেনেকুৱা চলি থাকে, একো কথা নাই, মই সেইবিলাক কথা ধ্যানো নিদিওঁ, একো ডাঙৰ কথা নহয়। যাৰ যেনেকুৱা স্বভাৱ সেইটো কৰিব, একো কৰিব নোৱাৰি তাক। কিন্তু তেনেকৈ আপোনাৰ পিঠিৰ পিছত কোনোবাই কথা কৈছে বুলি গম পাই আপুনি ডিমটিভেট নহ'ব, খালি কাম কৰি থাকক, একো কথা নাই, যি কাম কৰিছে সেইটো সদায় কৰি থাকক, কণ্টিনিউ ৰাখক। ইউটিউবত কনচিষ্টেঞ্চি দৰকাৰ, সেইটো আমি জানোৱেই, কিন্তু অলপ দিগদাৰ হয়। কামৰ ক্ষেত্ৰত থকাৰ কাৰণে আমি অলপ দিগদাৰ হয় বনাবলৈ। তথাপিও যিটো সময় পাইছোঁ তাৰ পৰা যিটো পাৰিছোঁ কৰিছোঁ, আৰু উপায় নাই, কোনোবাই কিবা ক'লেও একো তাততো কৰিব নোৱাৰোঁ, বাছ আমি আমাৰ কাম কৰি আছোঁ, ইমানে কথা। মই কাৰোবাক বেয়া পাই একো কথা কোৱা নাই, যাৰ স্বভাৱ যেনেকুৱা সেইটো সি ক'বই, একো তাক বেয়া পায়ো লাভ নাই। গাইজ, আজি ভিডিঅ'টো বনোৱাৰ মেইন কাৰণটো হ'ল মই যে চেনেলটোৰ নাম চেঞ্জ কৰি দিলোঁ, আকৌ ছেম ৰাখি দিলোঁ। বেলেগৰ কথা শুনি যেতিয়া আমাৰ বেলেগ চিন্তা আহিবলৈ লয়, সেইটো বেয়া কথা। নিজৰ মগজেদি কাম কৰাটো ভাল, সেইটো বুজি গ'লোঁ ভালকৈ। এতিয়া একেবাৰে ভিউজ নহা হৈ গ'ল ভিডিঅ' আপলোড কৰিলে। গতিকে আপোনালোকৰ ভিডিঅ'বিলাক অলপ যদি শ্বেয়াৰ কৰি দিয়ে বহুত ভাল পাম। এতিয়াৰ পৰা মোৰ চেনেলটোৰ নাম থাকিব লুপেন লিভ ইন ফাইনেল, যোনটো ষ্টাৰ্টিঙত মই ৰাখিছিলোঁ। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, বেল আইকনটো দবাই ল'ব, অলত ছেট কৰি দিব, কাৰণ যেতিয়া মই ভিডিঅ' আপলোড কৰোঁ তেতিয়া নটিফিকেশ্যনবিলাক পোৱাৰ কাৰণে। আজি ভিডিঅ'টোত ইমানেই আছিলে, লগ পাম নেক্সট ভিডিঅ'ত। থেংক ইউ ফৰ ৱাচিং।